এই মিটিংবিলাকেই তো আমি লোকসভা কেন্দ্র কৰি আছোঁ। ইয়াৰ পিছত আমি পঞ্চায়তে মিটিং কৰিম। ব্লক লেভেলত আজি কৰিলোঁ, ইয়াৰ পিছত হ'ব প্ৰত্যেকটো পঞ্চায়তত আমি মিটিং কৰিম। ৱৰ্কাৰ্ছ অসমত 12টা চিটৰ কেইটা চিট পাব বুলি আশা কৰিছে? সেইটো কেনেকৈ ক'ম, কিন্তু আমি এইবাৰ মেজৰিটি আমি পাম বুলি এটা আশা কৰি আছোঁ। কাৰণ ইতিমধ্যে আপাৰ আছাম বাগানে প্ৰগ্ৰাম হৈছে, যথেষ্ট সঁহাৰি পাইছে। তাৰপিছত চাংগে প্ৰগ্ৰাম হৈছে, তাত যথেষ্ট সঁহাৰি ৰাইজে দেখাইছে। গতিকে এইফালৰ পৰা আমি চিন্তা কৰিলে দেখা যায় যে এইবাৰ আমি মেজৰিটি অৰ্থাৎ 14টাৰ ভিতৰত আমি অধিকাংশ আসন আমি কংগ্ৰেছে পাম বুলি এটা বিশ্বাস। এই আইডিয়া প্ৰধান বদৰুদ্দিন আজমলে কৈছে আপোনালোকে খালি অকল UDFৰ যি 3খন সমষ্টিত কেণ্ডিডেট দিব, এই কেইখনতে নিৰ্বাচন কাৰ্য চলাইছে। UDFৰ কথা ৰাইজে পাহৰি গৈছে। মোৰ বক্তব্যত মই কৈছোঁ যে অকল আমাৰ দক্ষিণ শালমাৰা জলেশ্বৰত অলপ UDF আছে, বাকী মানকেশ্বৰ যে UDFৰ MLA আছে, মানকেশ্বৰ ৰাইজক সোধক আপোনালোকে ফোন কৰি, তাত UDF নাই, ধুবুৰীত নাই, গৌৰীপুৰ নাই, গোলগঞ্জ নাই, বিলাসীপাৰাত নাই, UDF ক'তো নাই। অহা বিধানসভা নিৰ্বাচনত আপোনাৰ ডাব্বা খালি যাব বুলি বদৰুদ্দিন আজমলে কৰ্মী সভাত কৈছে। তেওঁৰ ডাব্বা খালি যাবৰ কাৰণেই তেওঁ চিন্তিত। তেওঁৰ ডাব্বা যে খালি যাব এইটো তেওঁ গম পাই কংগ্ৰেছৰ হাইকমাণ্ডৰ ওচৰত গৈ চেণ্ডেল ক্ষয় কৰিছে। তেওঁ নীতিশ কুমাৰৰ তাত গৈছে, তেওঁ শৰদ পাৱাৰৰ তাত গৈছে ইণ্ডিয়া এলায়েন্সত সোমাবলৈ। গতিকে এইটো চিন্তা তেওঁৰে আছে, গতিকে কংগ্ৰেছে চিন্তা কৰিব নালাগে। ঠিক আছে। হয়, মই বিগত 12-13 বছৰ মই ছাত্ৰ সন্থাৰ লগত জড়িত আছিলোঁ। সদৰ দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ উপসভাপতি আছিলোঁ। তো মই অৱসৰ লোৱাৰ এবছৰমান হৈ গ'ল। এবছৰ মই এনেই নানান চিন্তা ভাৱনাত আছিলোঁ। তো আজি মই আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াৰ যি বলিষ্ঠ পদক্ষেপ, গোটেই ভাৰতবৰ্ষত তেওঁৰ যি নেতৃত্ব চলি আছে, তেওঁৰ সেই নেতৃত্বৰ প্ৰতি আপ্লুত হৈ মই তেওঁৰ আদৰ্শত, তেওঁৰ নীতিত তেওঁক অনুসৰণ কৰিবলৈ আজি মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰিলোঁ। আৰু আজি এই কৰ্মী সভাত সকলোৱে মোক আশ্বাস দিছে যে আমাৰ ফকীৰগঞ্জ জিলা পৰিষদ তথা আমাৰ যি নতুনকৈ সমষ্টি হৈছে জৰুৱা বিচিং সমষ্টি, এই সমষ্টিৰ প্ৰতিজন কৰ্মীয়ে মোক সহায় আৰু সহযোগ কৰিব। মই তেওঁলোকৰ লগত সহায় সহযোগ আগবঢ়াম আৰু এনেকৈ আমি আগবাঢ়িবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। যিহেতু অসমত বৰ্তমান বিজেপি চৰকাৰ চলি আছে, তথাপি আপুনি কংগ্ৰেছ বিৰোধী দল হিচাপে কংগ্ৰেছ আছে, কংগ্ৰেছৰ অস্তিত্ব একেবাৰে নোহোৱাৰ নিচিনা হৈ গৈছে বুলি সমালোচনা হৈছে, তথাপি আপুনি কিয় ক'লে? বিজেপি চৰকাৰ সকলোৱে জানে সাম্প্ৰদায়িক দল। অসমত প্ৰথমবাৰৰ বাবে ইমান যে সাম্প্ৰদায়িক দল এটা বিজেপি চৰকাৰ, সেয়া ৰাইজে ইতিমধ্যে গম পাইছে। আৰু এই যোৱাকালি নে পৰহি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আপোনাৰ নেশ্যনেল নিউজত কৈছে মই হিন্দুৰ ৰাজনীতি কৰিম। হয়তো আপোনালোকে চাইছে নিশ্চয়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে মই হিন্দুৰ ৰাজনীতি কৰিম। গতিকে এনেকুৱা মুখ্যমন্ত্ৰী, যিজন অসমৰ এজন মুখ্যমন্ত্ৰী, যাৰ মানসিকতা এনেকুৱা হ'ব পাৰে, তেওঁৰ অন্ততঃ মই ছাত্ৰ সংগঠন কৰা এজন মানুহ, মই তেওঁৰ নেতৃত্বত মই বিজেপি দল কৰিব নোৱাৰোঁ। সেইবাবে মই ৰাহুল গান্ধীৰ ওপৰত আস্থা আছে। ৰাহুল গান্ধীৰ যি নীতি আদৰ্শ, সেই নীতি আদৰ্শৰ ওপৰত আস্থা আছে। তেওঁৰ নীতি আদৰ্শ চলিবৰ কাৰণে মই কংগ্ৰেছ দলত যোগদান কৰিছোঁ। যেনেকুৱা আমাৰ সৰ্বানন্দ সোণোৱাল প্ৰাক্তন CM সৰ্বানন্দ সোণোৱাল ছাত্ৰ সন্থাত আছিল, তেওঁ কিয় বিজেপিত গৈছে আৰু আপুনি কৈ আছে যে বিজেপি সম্প্ৰদায়? সৰ্বানন্দ সোণোৱাল আমাৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী। তেওঁৰ মাজত আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত দিন ৰাতি তফাত আছে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ যি মানসিকতা, তেওঁৰ যি নীতি আদৰ্শ, সেই নীতি আদৰ্শ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নীতি আদৰ্শৰ মাজত দিন ৰাতি তফাত আছে। এয়া অসমৰ মানুহে গম পাইছে। সেইবাবে অহা আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ যে পতন হ'ব সেয়া নিশ্চিত। UDF সম্পৰ্কে কি ক'ব আপুনি? বিজেপিৰ বি টিম এয়া UDF দল, এয়া সকলোৱে জানে, ৰাইজে জানে। বিজেপিৰ বি টিম এয়া UDF দল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ক'ব মই হিন্দু ৰাজনীতি কৰিম। বদৰুদ্দিন আজমল ডাঙৰীয়া ক'ব ইলেকশ্যনৰ আগে এইবাৰ লুংগি টুপিৰ চৰকাৰ হ'ব। গতিকে ইনডাইৰেক্ট বিজেপিৰ ছাপৰ্ট, বিজেপিয়ে লাভৱান হ'ব। সেইখিনি UDFৰ কথা আমি ক'ব নিবিচাৰোঁ, কাৰণ UDF হৈছে বিজেপিৰ বি টিম। এয়া সকলো অসমৰ ৰাইজে গম পাইছে।